নমস্কাৰ বন্ধুসকল, মোৰ নাম জিতু আৰু মই মোৰ এই ৱেবান নামৰ চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছো। বন্ধুসকল, আজিৰ পৰা মই ফটোশ্বপৰ এটা বিগিনাৰ সিৰিজ ষ্টাৰ্ট কৰিব লৈছো। হয়, আপুনি ঠিকই শুনিছে, আজিৰ পৰা মই আপোনালোকক ফটোশ্বপ শিকাম। ওকে, যদি আপুনি মনতে ভাবিছে আপোনাক মই কেৱল বেসিকখিনিহে শিকাম বুলি, তেন্তে আপুনি ভুল বুজিছে। অফ কোৰ্স সকলোবোৰ শিকাম, একেবাৰে বেসিকৰ পৰা একেবাৰে এডভান্স লেভেললৈকে। ওকে, প্ৰথমতে মই বেসিকখিনি শিকাম, তাৰ পিছত লাহে লাহে আমি এডভান্সলৈ যাম। ঠিক আছে? সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো কেৱল বিগিনাৰ সকলৰ কাৰণে, যিসকলে ফটোশ্বপৰ বিষয়ে একোৱে নাজানে। ওকে, আৰু যদি আপুনি ফটোশ্বপৰ বিষয়ে কিছু কথা জানে তেন্তে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে। মই আপোনাক এটা অনুৰোধ কৰিম, যদিও আপুনি ফটোশ্বপৰ বিষয়ে জানে তথাপিতো এই ভিডিঅ'টো চাওক, কাৰণ আপোনাৰ একো লোকচান নহয়। আৰু আপুনি যদি কিছুমান কথা নাজানে তেন্তে জানিব পাৰিব। বাই চান্স কিবা এটা থাকি যাব পাৰে ন, যদি আপুনি জানেও তেন্তে আপোনাৰ ৰিভাইজ হৈ যাব, একো লোকচান নহয়। ওকে, সো বন্ধুসকল, মই ফটোশ্বপৰ স্ক্ৰীনৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক ফটোশ্বপৰ বিষয়ে দুই এষাৰ কথা কৈ লওঁ। যদি আপুনি মোক আগৰ পৰা ফলো কৰি আহিছে তেন্তে আপুনি এটা মোৰ ভিডিঅ' পাইছিলে। দুটা ধৰণৰ আমি সফটৱেৰ পাওঁ, এটা হৈছে ৰাস্টাৰ বেস সফটৱেৰ আৰু এটা হৈছে ভিক্টৰ বেস সফটৱেৰ। ওকে, এই ফটোশ্বপটো হৈছে আমাৰ ৰাস্টাৰ বেস সফটৱেৰ, আৰু ফটোশ্বপ শিকিলে আমি কেনেকুৱা ধৰণৰ জব এক্সপেক্ট কৰিব পাৰোঁ তাৰ ওপৰতো এটা মই ভিডিঅ' সম্পূৰ্ণ বনাই থৈ দিয়া আছে, আপুনি গৈ নিশ্চয় চাই ল'ব। সো বন্ধুসকল, ফটোশ্বপটো এনেকুৱা এটা সফটৱেৰ আজিৰ সময়ত সকলো ধৰণৰ গ্ৰাফিক ডিজাইনিঙৰ কামত বা সকলো ধৰণৰ গ্ৰাফিক্স অফিচবোৰত ব্যৱহাৰ হোৱা এটা মষ্ট পপুলাৰ সফটৱেৰ। ওকে, সো বন্ধুসকল, মই যেতিয়া প্ৰথম ফটোশ্বপ শিকিছিলোঁ তেতিয়া ফটোশ্বপৰ বিষয়ে একোৱে জনা নাছিলোঁ, আৰু মই জানিছিলোঁ যে ফটোশ্বপটো অকল ফটো এডিট কৰিবলৈ ব্যৱহাৰ কৰে, আৰু সেইকাৰণে মই প্ৰায় ফটো এডিট কৰিবলৈ মই ফটোশ্বপটো খোলোঁ। কিন্তু লাহে লাহে যেতিয়া মই ফটোশ্বপটো ষ্টাডি কৰিবলৈ ধৰিলোঁ আৰু ফটোশ্বপৰ বিষয়ে জানিবলৈ ধৰিলোঁ, তেতিয়া মই আচৰিত লাগিলে যে ফটোশ্বপটো দেখাতহে বেলেগ, কিন্তু আমি বুজিবলৈ যদি যাওঁ তাক বুজিয়ে শেষ কৰিবই নোৱাৰোঁ। আমি ইমান বুজিবলৈ বাকী থাকে, আমাৰ তাৰ ইমান হিডেন ফিউচাৰ আছে আৰু ইমান কাম আছে যে আপুনি গোটেই জীৱনটো শিকি শেষ কৰিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ যে HS বা HSLC পাছ কৰাৰ পিছত আপুনি যদি প্ৰফেচনেলি আপুনি যদি অকল ফটোশ্বপটোকে শিকে, ফটোশ্বপ আপোনাৰ বেষ্ট কেৰিয়াৰ অপশ্যন প্ৰভাইডাৰ হ'ব পাৰে। কাৰণ যেতিয়া আপুনি প্ৰফেচনেলি ফটোশ্বপটোকে অকল শিকিব তেতিয়া আপুনি নিজেও কোনোবা এটা কাম ষ্টাৰ্ট কৰিব পাৰিব, বা এজ এ গ্ৰাফিক ডিজাইনাৰ হিচাপে আপুনি কোনোবা কোম্পানী নাইবা কোনোবা ব্ৰেণ্ডৰ কাৰণে আপুনি কাম কৰিব পাৰিব। ওকে বন্ধুসকল, বহুত কথা ক'বলগীয়া আছে, বহুত পাতিবলগীয়া আছে, পাছত পাতিম। আজিৰ এই ভিডিঅ'টো মই বেছি দীঘলীয়া কৰিবলৈ মন নাই, যিহেতু বেছি দীঘল হ'লে ভিডিঅ'টো মানুহে চাবলৈ মন নকৰে। সো পোনে পোনে মই আপোনালোকক স্ক্ৰীনৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ওকে বন্ধুসকল, পাৰিলে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। মই বৰ্তমান ফটোশ্বপ CC 2018 ব্যৱহাৰ কৰি আছোঁ, ইয়াক আপগ্ৰেড কৰা নাই এতিয়ালৈকে। ইয়াৰ ওপৰত দুটা ভাৰ্চন আছে, 2019 আৰু 2020। ওকে, ইয়াক যদি আপগ্ৰেড কৰিবলৈ হয় কি হয়, আপোনাৰ PC ৰিকুৱাৰমেণ্টটো অকণমান বেছি বিচাৰে, সেইকাৰণে মই মোৰ PCটো আপগ্ৰেড কৰা নাই কাৰণে মই এই ফটোশ্বপটো আপগ্ৰেড কৰা নাই। ওকে বন্ধুসকল, ফটোশ্বপটো খোল খোৱাৰ লগে লগে এনেকৈ কিছুমান ফাইল ওলোৱা দেখি আপুনি ভয় নাখাব। এইখিনি ফাইল মই ৰিচেণ্ট কাম কৰা ফাইল, ৰিচেণ্ট ফাইলখিনি ইয়াত এনেকৈ ওলাই থাকে, একো নাই। তললৈ আপুনি যদি চাই এইখিনি ৰিচেণ্ট ফাইলখিনি তাতে থাকে, এইখিনি ক্ৰিয়েট নিউ বুলি এটা অপশ্যন পাব, ইয়াতে ক্লিক কৰিলে আপুনি নতুন ফাইল ক্ৰিয়েট কৰিব পাৰিব। ওকে, নতুন ফাইল এটা ক্ৰিয়েট কৰিবৰ কাৰণে এইখিনি ইয়াতে কাষ্টম কিছুমান চাইজ দিয়া আছে। ইয়াতে এইখিনি ৰিচেণ্ট চাইজ, এইখিনি মই ইউজ কৰা চাইজখিনি ইয়াতে ছেভ হৈ আছে, আৰু আপুনি পাৰ্টিকুলাৰ যিকোনো এটা চাইজ ছেভো কৰিব পাৰে এই ছেভ অপশ্যনটোত। আৰু এইখিনি ফটো চাইজ A4 লিগেল, যি চাইজ লাগে আপোনাক, যিকোনো চাইজে ইয়াতে ক্লিক কৰিলে আপোনাৰ আহি যাব। ওকে, প্ৰিণ্টিং চাইজ A4, তেনেকৈ ধৰণে আপুনি চাইজ এটা ইয়াতে ক্লিক কৰি পটকনে লৈ ল'ব পাৰে। আৰু প্ৰচেছ আছে বহুত, মই আগলৈ আপোনাক বুজাই গৈ থাকিম। এইখিনি ৱেবৰ, যদি আপুনি কোনোবা ৱেবছাইটৰ কাৰণে ডিজাইন কৰিবৰ কাৰণে চাইজ বিচাৰি পোৱা নাই তেতিয়াহ'লে আপুনি ইয়াতে ঘপককৈ চাই পেলাই আপুনি বনাই ল'ব পাৰে। আৰু কিছুমান মোবাইল চাইজো ইয়াতে দিয়া আছে, বহুত ধৰণৰ মোবাইলৰ চাইজ ইয়াতে দিয়া আছে। মোবাইলৰ কাৰণে যদি ছ'চিয়েল মিডিয়াৰ কাৰণে কিবা বনাবলগীয়া হয় ইয়াতে পাই যাব। ওকে, আপোনালোকে চাগে ইমানবোৰ চাইজ দেখি ভয়ে খাই গৈছে ন? একো ভয় খাবলগীয়া কথা নহয়, ইমানবোৰ চাইজ আমি নিদিওঁৱেই সাধাৰণতে। এইবিলাক এনে ডিফল্ট দিয়া থাকে, কিন্তু আমি ইউজে নকৰোঁ। কেতিয়াবা দৰকাৰ হৈ যায়, কিন্তু আমি প্ৰায় ইউজ নকৰোঁৱে। কিন্তু আমি মন কৰিবলগীয়া কথা, এই ছাইডৰ পেনেলখনে আমি ভালকৈ চাব লাগিব। ইয়াতে আমি চাইজ দিওঁ, এই প্ৰথম নামটো হৈছে আনটাইটেল 1, ইয়াত আমি ফাইল নেমটো দিব লাগিব। আপুনি যিটো ফাইল বনাইছে সেই ফাইলটো চিনি পাবৰ কাৰণে এটা নাম দি ল'লে। ওকে, তাৰপিছত আহিব আপুনি বস্তুটো কিহৰ কাৰণে বনাব তাৰ ওপৰত ডিপেণ্ড কৰিব। ধৰি লওক আপুনি স্ক্ৰীনৰ কাৰণে বনাইছে বোলে, কম্পিউটাৰৰ কাৰণে বা মোবাইলৰ কাৰণে, ছ'চিয়েল মিডিয়াৰ কাৰণে, তাৰ ওপৰত আপুনি স্কেলটো চিলেক্ট কৰি ল'ব লাগিব। যদি কম্পিউটাৰ ৱেবছাইটৰ কাৰণে বনাইছে বা মোবাইলৰ কাৰণে বনাইছে তেন্তে পিক্সেলত তাক আমি স্কেল কৰোঁ,
আৰু নাইবা আপুনি যদি পোষ্টাৰ এখন বনাইছে বা বেনাৰ এখন বনাইছে তেন্তে আমি তাক ইঞ্চিত বা ফুটত নাইবা সেন্টিমিটাৰত আমি জোখ এটা লৈ পেলাই তাক বনাব পাৰোঁ সো ইয়াতে ওয়াইট আৰু হাইটটো দিয়া থাকে আপুনি কিমান সাইজৰ কিমান জোখৰ বনাব তাৰ ওপৰত ডিপেন্ড কৰে আপুনি ল্যান্ডস্কেপ বনাবনে তাক প্ৰটেক্ট কৰিবনে তেনেকুৱা ধৰণৰ কথা আছে ইয়াতে দুটা অপচন আছে আপুনি ম্যানুয়ালিও ল্যান্ডস্কেপ বা প্ৰটেক্ট কৰিব পাৰে কিন্তু এটা দুটা শৰ্টকাট আছে এটা ল্যান্ডস্কেপ আৰু এটা প্ৰটেক্ট দুটা আপুনি ক্লিক কৰিলে ই কনভাৰ্ট হৈ যায় প্ৰটেক্ট কৰিলে প্ৰটেক্ট হ'ব ল্যান্ডস্কেপ কৰিলে ল্যান্ডস্কেপ হৈ যাব সাইজটো আপুনি যেনেকৈ দিছিলে ই উলুটা হৈ যাব ওকে নেক্সট আহিছো আমি ৰিজলিউশনৰ ক্ষেত্ৰত ৰিজলিউশনটো হৈছে আপোনাৰ স্ক্ৰিনৰ কাৰণে যদি আপুনি বনায় যিকোনো কম্পিউটাৰ স্ক্ৰিন মোবাইল স্ক্ৰিনৰ কাৰণে তেন্তে 72 ম্যাক্সিমাম ওকে মই প্ৰথমে আপোনাক কৈছোঁ যে ফটোশ্বপটো এটা ৰাস্টাৰ বেস সফটৱেৰ হয় ইয়াৰ যিমানবিলাক ফাইল আছে ফাইলবিলাক সব পিক্সেলৰ ওপৰত ডিপেন্ড কৰে সো সেই কাৰণে কিছুমান মানুহে কি কৰে সিহঁতৰ ৰিজলিউশন বিলাক অলপ বেছি কৰি দিয়ে বেছি মানে বহুত বেছি কৰি দিয়ে যাৰ ফলত কি হয় তাৰ কম্পিউটাৰটো হ্যাং হ'বলৈ ধৰে আৰু স্লো হৈ যায় ফাইলটো খুল খাবলৈ মন নকৰে সো ইমান ৰিজলিউশন দিও লাভ নাই যদি আপোনাৰ কম্পিউটাৰটো হেভি নহয় তেন্তে আপুনি ইমান ৰিজলিউশন নিদিব ওকে ফ্ৰেন্ডস বাকিবোৰ অপচন যেনেকৈ আছে তেনেকৈ থাকিব দিলে হ'ল কিয়নো যেতিয়া আমি ফাইলটো ক্ৰিয়েট কৰিম ক্ৰিয়েট কৰাৰ পিছত এই সকলোবোৰ আমি চেঞ্জ কৰি দিব পাৰোঁ বেকগ্ৰাউণ্ড কালাৰ মোড এইবিলাক খালি বিটটো আপুনি 8 বিট ৰখাটো বাধ্যতামূলক আৰু কালাৰ মোডটো অপচনটো এনেকুৱা ধৰণৰ যদি প্ৰিন্টিংৰ কাৰণে আপুনি ফাইলটো পঠিয়াব তেতিয়াহলে CMYK কে কৰাটো বাধ্যতামূলক কাৰণ প্ৰিন্টাৰবিলাকত 4টা কালাৰ থাকে আৰু স্ক্ৰিনৰ কাৰণে যদি আপুনি ডিজাইন কৰে তেন্তে RGB কালাৰত ৰাখিলে হ'ল ওকে এই আৰ্টবোৰ্ডটোত যদি টিক কৰাৰ পিছত আমি ফাইলটো ক্ৰিয়েট কৰোঁ তেতিয়াহলে আমাৰ এনেকৈ আৰ্টবোৰ্ড 1 বুলি ফাইলটো ওপৰত লিখি আহে সো বন্ধুসকল প্ৰায় কিছুমানে মোক সুধি থাকে যে এই আৰ্টবোৰ্ডটো কি কৰে ইয়াত ক্লিক কৰি পেলাই যদি মই ফাইলটো বনাই দিওঁ তেন্তে ওপৰত আৰ্টবোৰ্ড 1 লিখা আহে কি কৰে এটোৱে সো বন্ধুসকল এই আৰ্টবোৰ্ডটো এই কাৰণে দিছে যে আমি ফটোশ্বপত কিছুমান মাল্টিপল পেজ বনাব পাৰোঁ ওকে যেনে ধৰণে আমি ওৱৰ্ডত ইটো পেজৰ পাছত হিটো পেজ আমি বনাবলৈ পাৰোঁ তেনে ধৰণে ফটোশ্বপতো আমি ইখন কেনভাছৰ পৰা হিখন কেনভাছৰ কন্টিনিউয়াছলি আমি বনাই গৈ থাকিব পাৰোঁ 1 2 3 কে তেনেকৈ ওকে যদি আমি এই ক্লিপবোৰ্ডটো অটৰাই দিওঁ তেতিয়াহলে ইয়াত ওপৰত ক্লিপবোৰ্ড নাহে এটা সিঙ্গল কেনভাছ পেজ আহে যিটোৱে আমি অকল এটা সিঙ্গল পেজ বনাব পাৰোঁ ওকে বন্ধুসকল কিবোৰ্ডৰ যোগেদি আমি শৰ্টকাট কিছুমানে দি ইয়াৰ কাম কিছুমান বহুত সহজতে কৰিব পাৰোঁ যেনে ধৰণৰ জুম আউট জুম ইন কৰোঁ জুম আউট কৰিবলৈ হলে আমি কন্ট্ৰোল মাইনাস আৰু জুম ইন কৰিবলৈ কন্ট্ৰোল প্লাস এই দুটা কি আমি ব্যৱহাৰ কৰোঁ আৰু তেনে ধৰণৰ বহুত শৰ্টকাট আছে এইবিলাক শৰ্টকাট মই আপোনাক লাহে লাহে শিকাই গৈ থাকিম একেদিনাখনে সব শিকিলে হয়তো মনত নাথাকিব সো এই সাইডত এইবিলাক গোটেইবিলাক টুলস হয় এইবিলাকৰ প্ৰতিটো টুলসৰে এটা বিশেষ কাম আছে ওকে ফটোশ্বপৰ আগৰ ভাৰ্সন কিটাত এই অপচনটো নাছিলে যেতিয়া ফটোশ্বপ CC 2018 আহিলে তাৰ পৰাই এই অপচনটো দেখা গৈছে যদি আপুনি মাউসৰ কাৰ্সৰটো নিবেলে এই টুল কিটা ওপৰত ৰাখি দিয়ে তেন্তে সেই টুলটোৱে কি ধৰণে কাম কৰে তাৰ এটা সৰু ইউজাৰ গাইড আপোনাক দেখাই দিয়ে ইয়াৰ পৰা কি হয় আপোনাৰ নজনা কিছুমান মানুহৰ কাৰণে বহুতখিনি সুবিধা হয় আৰু এটা প্ৰবলেম দেখা পোৱা যায় প্ৰায় নতুনকৈ যেতিয়া ফটোশ্বপ শিকিবলৈ ধৰে নতুন ষ্টুডেন্ট বিলাকে কি কৰে কেতিয়াবা এই টুল বিলাক উলট পালট কৰি দিয়ে কেতিয়াবা যিকোনো বস্তু এটা মানে উলট পালট কৰি দিয়ে য'ত থাকিব লাগে তাত নাথাকে মানে চেঞ্জ কৰি দিয়ে ইয়াত কি হয় আপুনি নিজে ওয়ার্ক স্পেসটো নিজে বনাব পাৰে ওকে আপুনি কেনেকৈ কমফৰ্টেবল হ'ব কাম কৰিবলৈ এই মেনু বিলাক কোড থাকিলে আপুনি সুবিধা পাব তাক নিজৰ ওয়ার্ক স্পেস বুলি কয় এই ওয়ার্ক স্পেস বিলাক আপুনি নিজা বঢ়িয়াকৈ এটা বনাই সেভ কৰি ল'ব পাৰে আৰু কিছুমান কি হয় নতুনকৈ শিকাই ষ্টুডেন্ট বিলাকে কি কৰে নাজানে মাউসটো কেতিয়াবা টানি দিওঁতে এইবিলাক ওলাই গুচি আহে বা কেতিয়াবা কাট খাই যায় নাইকিয়া হৈ যায় তাৰপা সুধি থাকে যে এটো নাইকিয়া হৈ গ'ল কি কৰিম এতিয়া হেতু নাইকিয়া হৈ গ'ল কি কৰিম এতিয়া ধৰি লওক সকলোবোৰ বস্তু কাট খাই গ'ল একোই নাই আপোনাৰ ফটোশ্বপটোত সব নাইকিয়া হৈ গ'ল তেতিয়া কি কৰিব ওকে ভয় কৰিবলগীয়া একো নাই উইন্ডোজত যাব লাগিব উইন্ডোজত গৈ ওয়ার্ক স্পেস বুলি এটা অপচন আছে ওয়ার্ক স্পেসত যাব লাগিব ইয়াতে যদি ৰিসেট কৰি দিয়ে তেন্তে আপোনাৰ গোটেইবোৰ ফাইল যেনেকৈ নতুনতে খোল খাইছিলে তেনেকৈ খোল খাই আহিব ওকে বন্ধুসকল আৰু এটা প্ৰশ্ন আছে যেটো প্ৰশ্ন নতুনকৈ ফটোশ্বপ শিকিবলৈ লোৱা সকলে মোক খুব কৰে যে মই ফটোশ্বপ শিকিব বিচাৰিছো মই ফটোশ্বপৰ কোনটো ভাৰ্সন শিকিম ফটোশ্বপৰ ভাৰ্সনটো কেইবাটাও আছে মই কোনটো শিকিলে উজু পাম বা কোনটো সোনকালে শিকিব পাৰিম সো এনেকুৱা কথা নহয় যে কোনোবাটা ভাৰ্সন উজু কোনোবাটা ভাৰ্সন টান গোটেইকিটা প্ৰায় একেই কিছু ক্ষেত্ৰত কিছুমান কাম কৰিবলৈ কোনোবাটা সফটৱেৰত উজু হয় আৰু কোনোবাটা ভাৰ্সনত টান হয়
টান মানে অলপ জটিল হয় ওকে প্ৰথমতে আছিলে ফটোশ্বপ 7.0 7.0 লেয়াৰবিলাক ডিলিট কৰিবৰ কাৰণে আমি ফাইলত গৈ লেয়াৰটো ডিলিট কৰিবলগীয়া হৈছিলে কিন্তু তাৰ পিছত আহিলে CS6ত আপুনি কি হয় হিমানখিনি কৰিবলৈ দৰকাৰ নহয় ডাইৰেক্ট আমি লেয়াৰটো সিলেক্ট কৰি ডিলিট বা বেক স্পেচ দবাই দিলে লেয়াৰটো ডিলিট হৈ যায় সেইখিনি মানে তেনেকৈ আপগ্ৰেড হৈ গৈ আছে বস্তুটো তেনেকুৱা ধৰণৰ কথা তেনেকৈ আহিলে CC ভাৰ্চনখিনি CC ভাৰ্চনখিনিত কি হয় বহুতখিনি সুবিধা শৰ্টকাট মানে সোনকালে কৰিব পৰা ব্যৱস্থা কিছুমান আগুৱাই নি গৈ আছে সো যিকোনো এটা ভাৰ্চনে আপুনি ষ্টাৰ্ট কৰিব পাৰে একো নাই গোটেইকেইটা প্ৰায় একেই আপুনি যিকোনো এটা শিকিলে গোটেইকেইটা চলাব পাৰি যাব সো কথাটো হ'ল কি আপুনি যিকোনো এটাত ষ্টাৰ্ট কৰিব লাগে ওকে বন্ধুসকল বৰ্তমান মই ফটোশ্বপ CC 2018 ব্যৱহাৰ কৰি আছোঁ আগতে ফটোশ্বপত কি হয় লেয়াৰকেইটা সিলেক্ট কৰিবলৈ হ'লে আমি ৰাইট ক্লিক কৰি লেয়াৰটো সিলেক্ট কৰোঁ ওকে কিন্তু CC 2018 পৰা এই অপচনটো মানে অলপ আপগ্ৰেড কৰা হৈছে সো লেয়াৰকেইটা সিলেক্ট কৰিবলৈ হ'লে আমি ৰাইট ক্লিক কৰি সিলেক্ট কৰিবলৈ দৰকাৰ নহয় কিয়নো কেতিয়াবা এনেকুৱা অসুবিধা হৈ যায় আমাৰ বহুত লেয়াৰ হৈ যায় এটা পেজত বহুত লেয়াৰ হৈ যায় 100 200 ইমানখিনি লেয়াৰ হৈ যায় তেতিয়া কি হয় এটা পাৰ্টিকুলাৰ লেয়াৰ ৰাইট ক্লিক কৰি সিলেক্ট কৰিবলৈ আমাৰ বহুত অসুবিধা হয় সো এই অসুবিধাটো আমাক CC ভাৰ্চনটোৱে সলভ কৰি দিলে সো আমি লেয়াৰটোৰ ওপৰত গৈ মাউছৰ কাৰ্সৰটো দি ডাইৰেক্ট আমি লেয়াৰটো উঠাই লৈ আনিব পাৰোঁ তাক আমি ৰাইট ক্লিক কৰি সিলেক্ট কৰিবলগীয়া নহয় মই আপোনাক দেখাই আছোঁ স্ক্ৰীনত আপুনি ভালদৰে চালে গম পাব তেনেকৈ ধৰণে যিকোনো এটা ফটোশ্বপে আপোনাৰ সাফিচিয়েন্ট 7.0টোও ভাল CS6টোও ভাল কোনো এটা ফটোশ্বপ বেয়া বুলি মই ক'ব যোৱা নাই কিন্তু আপুনি শিকিলেই হ'ল কিন্তু বস্তুটো আপগ্ৰেড হৈ গৈ থাকে এতিয়া 2020 লঞ্চ হৈ গ'ল 2020ত আৰুখিনি বহুতখিনি বস্তু আপগ্ৰেড কৰা হৈছে সো আমি যিমান আগলৈ গৈ থাকিম সিমানে নতুন কিবা এটা শিকিব পাৰিম ওকে থ্যাংক ইউ সো মাচ বন্ধুসকল নেক্সট ভিডিঅ'ত আমি ইয়াৰ টুলছবিলাকৰ বিষয়ে আলোচনা কৰিম কোনটো টুলছে কেনেধৰণে কাম কৰে আৰু আমি কি কৰিব পাৰোঁ ওকে এটা ভিডিঅ'ত এটা টুলছৰ বিষয়ে ডিটেইলছ ভিডিঅ' থাকিব সেই টুলছটোৱে কি ধৰণে কাম কৰে আৰু তাৰ পৰা আমি কি বনাব পাৰোঁ ওকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই ধন্যবাদ